কৰিবলৈ কাকো নাই, যিহেতু এইটো নৰ্মেল টাইম চলি আছে। এইটো নৰ্মেল টাইমত আমি কাকো সন্দেহ কৰিব নোৱাৰোঁ। কিয় কৰিলে এতিয়া তেওঁলোকেহে গম পাব। ডিফুলৈ যাম বুলি ওলাই আহিছিলোঁ, কিন্তু আপোনাৰ ইয়াত বৰ্তমান খেৰনিত যিটো ভেলাংপি বুলি কয় কলেজ সন্মুখত এটা অসুবিধাৰ সন্মুখত পৰিছে যে গছ দুটা পৰি আছে, কিন্তু গছটো কিহৰ কাৰণে ইয়াত পৰি গৈছে বৰ্তমানলৈকে মই ক'ব নোৱাৰোঁ। গম নাপায়। কিমান দেৰিৰ পৰা আপুনি এনেকৈ ৰৈ থাকিব? ইয়াত মই এতিয়ালৈকে আধা ঘণ্টা 40 মিনিট নিচিনাই হৈ গ'ল মই ইয়াত ৱেইট কৰা। আধা ঘণ্টাতকৈ ওপৰত? অঁ হয় হয়। ডিফু যাব আহিছিল? ডিফু ওলাই আহিছিলোঁ ঘৰৰ পৰা। এতিয়া গছটো এতিয়ালৈকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ইতিমধ্যে আহি পাইছে। এতিয়া কিমান দেৰি হয় অলপ ওলাই যাওঁ বুলি ভাবিছিলোঁ। খেৰণিৰ পৰা আহিছোঁ, মোৰ গাঁৱৰ খেৰণি সাপ্তাহিক বজাৰ ৰংথাংকৈ। মই এই ভাগিনক মানে গুৱাহাটীত থ'বলৈ গৈ আছিলোঁ। আহি পেলাই দেখিলোঁ যে আমাৰ এই আৰু এই গছ কাঠত দুটা গছ পৰি আছে, পূৰা ৰোড ব্লক হৈ আছে। মানে এতিয়া এনেই আমি যিটো ভাবিছোঁ স্বাক্ষৰৰ যিটো কিবা তেওঁলোকৰ কোনোবা মানে কাৰ্বি যিটো শান্তি চুক্তি স্বাক্ষৰ হৈছিল, আইডিয়া কৰিছোঁ আৰু আমি এইটোৰ কাৰণে তেওঁলোকে মানে এইটো গছ কাঠ বগৰাই দিছে আৰু মানে প্ৰতিবাদ এইটোৰ কাৰণে আৰু এই ৰাস্তাটোৰ নাম কি? আপুনি এইটো কোনটো পথেৰে মানে গৈ আছিলে? এনেইতো ধৰক লংকা দি গুৱাহাটী যোৱা হয়। নহয়, যোৱা হয়, কিন্তু আমি মানে বঠলাংচুৰ মানুহ আছে, তাৰ পৰা মানে লৈ যাম বুলি বঠলাংচুৰ এনে যাম বুলি। আপুনি বৈঠালাংচু হৈ মানে গুৱাহাটী যোৱা?